হে বন্ধুসকল স্বাগতম জনাইছোঁ বন্ধুসকল আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে ইউটিউব ভিডিঅ'ৰ কাৰণে বা ইনষ্টাগ্ৰাম হওক বা ফেচবুক পেজৰ কাৰণে আপুনি এনিমেটেড টেক্সট কেনেকৈ লিখিব ধৰি লওক যেনেকৈ চাওক আপুনি বহুত মানে প্ৰতিজন ইউটিউবাৰে হওক নিজৰ ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে বা আপোনাৰ ফেচবুক ইনষ্টাগ্ৰাম আইডিটো হওক ফ'ল' কৰিবৰ কাৰণে তলত লিখি দিয়ে বা এখন স্ক্ৰীন ৰেকৰ্ডিং কৰি যে ফ'ল' লাইক কৰক ছাবস্ক্ৰাইব কৰক এনেদৰে লিখি দিয়ে কিন্তু এইটো বস্তু একদম সহজে আপুনি আপোনাৰ মোবাইলটোতে কেনেদৰে আপুনি এখন এনিমেটেড এটা ভিডিঅ' মানে এটা ক্লিপ আপুনি কেনেকৈ লগাব পাৰিব সেইটো বিষয়ে মই আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম বুজাবলৈ চেষ্টা কৰিম তেনে বেছি দিন নলগাকৈ বলক ভিডিঅ' আৰম্ভ কৰোঁ চাওক আজিকালি প্ৰতিজন ইউটিউবাৰে নিজৰ ইউটিউব চেনেলটোত লাইক বা ছাবস্ক্ৰাইব কৰিবলৈ বেল আইকন দবাবৰ কাৰণে তাৰপিছত ফেচবুক পেজখন ইনষ্টাগ্ৰাম আইডি ফ'ল' কৰিবৰ কাৰণে বহুতেই আজিকালি লিখি দিয়ে নিজৰ ভিডিঅ'টো হাতত কিন্তু কিছুমান মানে কি কৰে কেতিয়াবা বস্তু যেতিয়া এটা আখৰ লিখি দিয়া হয় অলপ দেখিবলৈ বেয়া লাগিব পাৰে কিন্তু সেইটোৱে যদি আপুনি এটা ধুনীয়াকৈ মোৰ যেতিয়া ভিডিঅ'ত যেনেকৈ ওলাইছে চাওক এনেদৰে যদি ধুনীয়াকৈ এটা এনিমেশ্যন টেক্সটত আপুনি যদি লিখিব পাৰে ধুনীয়াকৈ বস্তু ভিডিঅ'টো দেখিব এটা ধুনীয়া লাগে এটা এট্ৰেক্টিভো হৈ পৰে এই বস্তুটো আপুনি বাৰু কেনেকৈ বনাব পাৰিব বন্ধুসকল এইটো একদম সহজ হয় আপুনি নিজৰ মোবাইলতে কৰিব পাৰিব একদম চিম্পল কোনো টাফ বেছি একো কৰি থাকিবলগীয়া নাই চিম্পলি আপুনি এইটো কাম কৰিব পাৰে চাওক আপুনি কেনেকৈ কৰিব পাৰিব মই আপোনালোকক তাকে দেখাই দিওঁ আহক বন্ধুসকল চাওক এইটো বস্তু এনেকৈ এডিট কৰিবৰ কাৰণে এনিমেটেড টেক্সট এডিট কৰিবৰ কাৰণে আপোনালোকক যদি মোবাইলৰ কাৰণে আপোনালোকে প্ৰফেচনেলি কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকক এপ দুটা লাগিব যেনেকৈ ধৰক দুটা নহয় দুইটাৰ ভিতৰত এটা এপ লাগিব ধৰি লওক এটা হ'ল নাম হৈছে পাৱাৰ ডাইৰেক্টৰ যোনটো মই ব্যৱহাৰ কৰোঁ তাৰ পিছত ওলাইছিলে কাইনমাষ্টাৰ পাৱাৰ ডাইৰেক্টৰৰ পিছতহে কাইনমাষ্টাৰ ওলাইছিলে পাৱাৰ ডাইৰেক্টৰটোক মানে কপি কৰি পেলাই কাইনমাষ্টাৰ ওলোৱা হৈছিলে তে দুইটাতে আপোনালোকে যোনকেইটা প্ৰ' ভাৰ্চন আছে সেইকেইটাত একদম প্ৰফেচনেলি আপোনালোকে এটা ভিডিঅ' এডিট ইউটিউবৰ কাৰণে কৰিব পাৰে তো বন্ধুসকল এই দুটাৰ ভিতৰত এটা হ'লেও হ'ব চাওক এতিয়া মোৰ ওচৰত আছে পাৱাৰ ডাইৰেক্টৰ প্ৰফেচনেল ভাৰ্চনটো তো চাওক এইটোত আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম কেনেদৰে আপোনালোকে এই এডিটটো ইউটিউবৰ কাৰণে কেনেকৈ এনিমেটেড টেক্সট কেনেকৈ এডিট কৰিব পাৰিব এতিয়া চাওক আহক মই দেখাই দিওঁ বন্ধুসকল মই এটা ভিডিঅ' লৈ লওঁ চাওক এটা ভিডিঅ' এডিট প্ৰজেক্ট প্ৰথমবাৰ দেখাইছোঁ আপোনালোকক কি কৰিব পাৰি চাওক এটা ধৰি লওক মই নাম যিকোনো ধৰি লওক দিলোঁ খুলিলোঁ যিকোনো এটা ল'লোঁ এইটোকে ধৰি লওক মই ল'লোঁ ঠিক আছে এইটো ল'লোঁ বন্ধুসকল তাৰপিছত লোৱাৰ পিছত চাওক কি কৰিব লাগিব আপোনালোকে বস্তু এটা এনিমেটেড গ্ৰীণ স্ক্ৰীনৰ এনিমেটেড কিবা এটা টেক্সটৰ ভিডিঅ' আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব মোবাইলত গুগলত পাই যাব তো তাৰপৰা ধৰি লওক মই ইয়াত ল'লোঁ আপোনালোকৰ প্ৰডাক্টৰ কি চাওক কোনটো ল'লে ভাল হ'ব ঠিক আছে মই এইটো এড কৰিলোঁ ঠিক আছে আপোনালোকে চাই যাওক এতিয়া বৰ্তমান এইটোত একো টেক্সট লিখোৱা নাই একো নাই নৰ্মেল চিম্পল FP ওলাইছে জাষ্ট এই হৈছে গ্ৰীণ কালাৰ স্কিন হৈ আছে কিন্তু বন্ধুসকল এইটোত এতিয়া আমি এডিট কৰিব লাগিব এডিট কৰাৰ পিছত এইটো টোটেলি চেঞ্জ হৈ যাব চ' আমি এডিট বস্তু কেনেকৈ কৰিম চাওক আৰু এটা কথা মনত ৰাখিব বেলেগ কালাৰ ৰঙত এইটো বস্তু নহয় সদায় গ্ৰীণ কালাৰ হ'ব লাগিব কাৰণ গ্ৰীণ স্কিনত তাৰ বেকগ্ৰাউণ্ডটো সদায় চেঞ্জ কৰিব পাৰি তো বন্ধুসকল চাওক এইটো মই চিলেক্ট কৰি পেঞ্চিলৰ যোনটো পেঞ্চিল আকাৰত এটা বস্তু অপশ্যনটো আঁকা আছে তাত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত মই ফাৰ্ষ্ট অফ অল একচুৱেলি ক্লিয়াৰ নকৰাৰ আগতে মই টেক্সটখিনি লিখি লওঁ এইটো ক্লিক কৰি ডাঙৰ কৰি ল'লোঁ অলপ চাইডত সৰু কৰি লওঁ বেছি ডাঙৰ হ'ল ডাঙৰ কৰি ল'লোঁ লোৱাৰ পিছত মই ইয়াত এতিয়া টেক্সট লিখিম ঠিক আছে মইতো বস্তু এডজাষ্ট কৰি ল'লোঁ
এডজাষ্ট কৰাৰ পিছত মই সেইমতে ইয়াৰ পৰা কিবা এটা টেক্সটৰ ফন্ট মই সিলেক্ট কৰিম ধৰি লওক মই এটোকে ললো এতিয়া মই এই টেক্সটটো লিখিম এডিট কৰিম ধৰি লওক মোৰ নামটোকে দিলো ইয়াত FP লিখিলো ওকে এতিয়া মই এইটো সাইজত অলপ সৰু কৰি দিওঁ চাই যাওক তাৰ কালাৰটো চেঞ্জ কৰো ব্ল্যাক দিওঁ ইটালিয়ান কৰো ওকে আৰু অকণ স্লাইড মান সৰু কৰি দিওঁ বাস এতিয়া চাব আপোনালোকে কেনেকৈ কি কৰিব পাৰি তেটো বস্তু চাই লওঁ যে লিখা আছে নে বঢ়িয়াকৈ ওকে পাৰফেক্ট অলপমান এপিনে যাব লাগিব ওকে পাৰফেক্ট বঢ়িয়া হ'ল then next to লিখি লওঁ ওকে মই অকণ এডজাষ্ট কৰি লৈছোঁ বস্তুটো লিখিব লাগিবতো বস্তুটো পাব লাগিব চ' মই এইটো এডজাষ্ট কৰিলোঁ লিখি লওঁ এতিয়া ইউটিউবত মোৰ যেনেকৈ আছে এতিয়া সোণৰ অসম লিখিলোঁ এডজাষ্ট কৰিলোঁ অলপ কালাৰটো মিলাওঁ ইয়াৰ পৰা বেলেগ ধৰণৰ হেৰিও দিব পাৰিব ইয়াত এইটো বিষয়ে মই ভালকৈ বনাম বাৰু এটা তাৰ পিছত ধৰি লওক মই ললোঁ ইটালিয়ান লিখিলোঁ এইটোকে ললোঁ ইয়াৰ পিছত মই এডজাষ্ট কৰিলোঁ মোক কিমানটো জোখত লাগে মই ললোঁ তাৰপৰা চাওঁ প্লে কৰি সোণৰ অসম অ'কে এতিয়া চাব এই কালাৰটো গ্ৰীণ স্ক্ৰীনৰ কালাৰটো কেনেকৈ চেঞ্জ হ'ব ইয়াত মই ক্লিক কৰিলোঁ সেই এনিমেটেড ভিডিঅ' টেক্সটত মই ক্লিক কৰিলোঁ পেঞ্চিলৰ অপশ্যনটোত মই ক্লিক কৰিলোঁ ইয়াত আছে চাওক ক্ৰোমা কি বুলি এটা অপশ্যন আছে চাওক ভালকৈ ক্ৰোমা কি দেখিছে সেই ক্ৰোমা কি অপশ্যনটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াত যোনটো ইউজ স্পিকাৰ টু চিলেক্ট এ কালাৰ বুলি যোনটো অপশ্যন আছে তাত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এটা ড্ৰপাৰ আহিব ড্ৰপাৰটো দি এডজাষ্ট অকণ স্লাইডলি তলত কৰক কৰাৰ পিছত আকৌ টেপ টু ৰিমুভ দ্য কালাৰ সেই ব্লু যোনটো ওলাই আছে সেইটোত ক্লিক কৰি দিয়ক দিয়াৰ পিছত দেখিছেনে কালাৰ চেঞ্জ হৈ গ'ল নিজে দেখিছে এতিয়া এইটো বস্তু অলপমান স্লাইডমান মিলাই দিয়ক বাছ এতিয়া চাব দেই চাওক এতিয়া চাওক দেখিছে বন্ধুসকল লিখিছে বন্ধুসকল এইটোৱে আছিলে কেনেদৰে আপোনাকে একদম সিম্পল কোনো টান কথা নহয় কোনো টান বস্তু নহয় একদম সিম্পলি আপোনাকে কেনেকৈ এনিমেটেড টেক্সট আপোনাকে নিজৰ মতে আপোনাকে যি বস্তু আপোনাকৰ প্ৰমোশ্যন বা যিকোনো বস্তু যোনটো বস্তু আপোনাকে লিখিব বিচাৰিছে যোনটো ছ'চিয়েল মিডিয়া আপোনাকে লিংক দিব বিচাৰিছে একদম সিম্পল ৱেত আপোনাকে দিব পাৰিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে নতুন কথা জানিব পাৰিলে নতুন কথা শিকিব পাৰিলে তেন্তে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক এটা কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিলে কাষত থকা বেল আইকনটো অল নটিফিকেশ্যনছত দবাই দিব যাতে মই এনেকুৱা নতুন যি ভিডিঅ' আনি থাকোঁ আপোনালোকে সৰ্বপ্ৰথম দেখিবলৈ পায় আৰু লগতে প্লিজ ভিডিঅ'টো কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেনে লগ পাম আকৌ এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ জয় অসম